এখন অনা হৈছে কলকাতাৰ পৰা। এখন আৰু এখন এই তাত আছে। চাওক, ব্ৰহ্মপুত্ৰ বুকুৰ মই এই নাৱৰ ওপৰত ছবি আঁকি আছোঁ। নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টোত মই আপোনালোকক লৈ যাম যোৰহাট নিমাতী ঘাটলৈ। মানে তাত দুখন নতুন জাহাজ আহিছে, সেইকেইখন দেখুৱাম আৰু লগতে মোৰ এটা কাম আছে, সেইটো কামত যাব লাগিব। যদি পাৰোঁ সেইটো ভিডিঅ' ৰেকৰ্ড কৰিম বাৰু, কি কামত যাওঁ গম পাব। কিন্তু তালৈ যোৱাৰ আগতে মই যাওঁতে চুলি কাটি যাব লাগিব। চ' ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है। আৰু এয়া হৈ গ'ল চুলি কাটি। এতিয়া গৈ আছোঁ নিমাতী ঘাটলৈ। আৰু এই ৰাস্তাটো চাওক, কিমান ধুনীয়া নহয়নে? ৱাও, ভাল লাগে কিবা এটা এই ৰাস্তাটোত আহি। सहनी हमें सजा है, हम हैं बाजारों के, सबकी नजर यहाँ है, हर चीज राज है। अब है जो है वो समा है, तुम रह सकी तो रबा है। अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी ऐसी जीत, अब चाहे जिंदगी है। গুড মৰ্ণিং। কালি মই নিমাতীলৈ গৈও ভিডিঅ' কৰা নহ'ল, মানে আধাতে উভতি আহিব লগা হ'ল। সেইটো কাৰণে ভাবিছোঁ আজি আকৌ যাম, লগতে কালি কৰা মই কামটোও কৰিম আৰু আপোনালোকক জাহাজকেইখনো দেখুৱাম। গতিকে ব'লক আজি ফাইনেলি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমি আহি পাই গ'লোহি নিমাতী ঘাট। এইফালে চাওক ব্ৰহ্মপুত্ৰ। গতিকে গৈ আছোঁ নাওকেইখন চাবলৈ। চাই থাকক ভিডিঅ'টো। মেইন মথাউৰিটো আচলতে যিটো ৰাস্তা সেইফালে যোৱাৰ, মথাউৰিটো বাওঁফালে আছে আৰু আমি অলপমান তলেদি গৈ আছোঁ। আৰু এইটো হৈছে মেইন ৰাস্তা। Hey. আমি আহি পালোহি আৰু বেছি দূৰ নাই। সৌখন চাওক, সেইকেইখন তাতে আছে। গতিকে ব'লক তালৈকে যাওঁ। ऐसी जीत अब चाहे जिंदगी है। ফাইনেলি পাই গ'লোহি বাহিৰৰ পৰা দেখা তেনেকুৱা নাওকেইখন। ব'লক তালৈকে যাওঁ। কিন্তু ইয়ালৈ উঠাৰ বেলেগ ৰাস্তা নাই, গতিকে এইডালেদিয়ে যাব লাগিব। কিন্তু পৰিলে গ'ল আৰু। পাই গ'লোহি। আৰু এইফালে কি লিখা আছে? ইনলেণ্ড ৱাটাৰৱেজ অথৰিটি অফ ইণ্ডিয়া।
বলক নাৱখনৰ ভিতৰলৈকে যাওঁ। চ' ফ্ৰেণ্ডছ, মই আপোনালোকক যিখন জাহাজৰ কথা কৈ আছিলোঁ, জাহাজখন এইখনেই হয়। একদম পূৰা ধুনীয়াকৈ ফেচিলিটিছ আছে। আৰু মই ইয়াৰ ষ্টাফৰ লগত মানে মানুহ এজন আছিলে, তেওঁলোকৰ লগত পাতিলোঁ যে এই জাহাজকেইখন অনা হৈছে কলকাতাৰ পৰা। এখন আৰু এখন এই তাত আছে। কিন্তু ওপৰলৈও যাব পাৰিব, কিন্তু এতিয়া বৰ্তমান অথৰিটি ইয়াত নাই দিয়া যে ওপৰলৈ বাহিৰা মানুহক সোমাবলৈ দিয়া নাই, যিহেতু ইনাগুৰেশ্যন কৰা বেছি দিন হোৱা নাই, অ'পেনিং কৰা বেছি দিন হোৱা নাই নাওকেইখন, সেইটো কাৰণে ওপৰলৈ যাবলৈ নিদিয়ে। চ' পাছত যদি কেতিয়াবা তেতিয়া আহিম। গতিকে চাওক কিমান ধুনীয়া, চব ফেচিলিটিছ আছে ইয়াত। ৱাও, এইখন চাওক। ৰ'ব আহিছোঁ যেতিয়া এপাক ইয়াতো উঠি যাওঁ। আৰু এইখিনিতে এটা কথা মন কৰিবলগীয়া যে ইয়াত যথেষ্ট সংখ্যক আসন আছে, গতিকে সৰহ সংখ্যক যাত্ৰীয়ে একেলগে বহি যাত্ৰা কৰিব পাৰিব। আৰু এইফালে পূৰা লেট্ৰিন বাথৰুমৰ যথেষ্ট সুবিধা আছে, গতিকে ন' টেনশ্যন। बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे এখন এইখন আৰু এইখন দুইখনেই কলকাতাৰ পৰা অনা হৈছে। চ' বলক এতিয়া এইখনৰ পৰা গৈ আহোঁ এপাক। আহি গ'লো দিয়ক। চাওক, এইখনলৈও মই আহি গ'লোঁ। দুইখন প্ৰায় একেই মানে, আৰু দুইখন একেই দেখিবলৈ। চ' চাই থাকক ভিডিঅ'টো। চাওক ব্ৰহ্মপুত্ৰ। ইমান ৰ'দ, চকুৱে মেলিব পৰা নাই। চাই থাকক কিমান ধুনীয়া। আৰু মানে এইখন জাহাজ হয়তো মাজুলীলৈ মানে মাজুলী নিমাতী সেৱাৰ কাৰণেই বনাইছে চাগে, কিন্তু এতিয়ালৈকে গম পোৱা নাই, কাৰণ ইয়াত ষ্টাফৰ মানুহ নাই যিহেতু তেওঁলোকক পাতিবলগীয়াকৈ। আৰু তেওঁলোকক সুধিছিলোঁ, দুজনমান আছিলে, কিন্তু তেওঁলোকে কৈছে যে এতিয়ালৈকে একো গম পোৱা নাই। গতিকে যদি আগলৈকে কিবা গম পাওঁ তেতিয়া নিশ্চয় জনাম। আৰু এইফালে আছে MV শচীন দেৱ বৰ্মন। আৰু মই জনামতে শচীন দেৱ বৰ্মন এজন ইণ্ডিয়ান ছিংগাৰ আৰু মিউজিক ডাইৰেক্টৰ। কিন্তু এইখনৰ লগত তেওঁৰ কি সম্পৰ্ক মই সেইটোহে নুবুজিলোঁ। কোনোবাই জানে যদি কমেণ্ট কৰি জনাবচোন। আৰু এইখন হৈছে ৰাণী গাইডিনলিউৰ নামত। নাজানো এওঁলোকৰ এই জাহাজৰ সৈতে সম্পৰ্ক কি, যদি কোনোবাই জানে প্লিজ কমেণ্ট কৰি জনাব। ৰাণী গাইডিনলিউ আছিলে এগৰাকী পলিটিকেল লিডাৰ, যিয়ে ভাৰতবৰ্ষত ব্ৰিটিছ ৰুলৰ এগেইনষ্টত মাত মাতিছিলে। আৰু তেওঁক ৰাণী নামেৰে আখ্যা দিছিলে জৱাহৰলাল নেহৰুৱে। আৰু আজিৰ ভিডিঅ'টো প্ৰায় শেষ হ'ব হৈছে, যাব লাগিব ইয়াৰ পৰা। গতিকে চাই থাকক ভিডিঅ'টো, আৰু অলপ আছে বাৰু ভিডিঅ'টো, আৰু বেছি নাই। কিন্তু এটা বস্তু আপোনালোকক দেখুৱাবলৈ আছে, মই য'ত ছবি আঁকি আছোঁ। গতিকে বলক এতিয়া তালৈকে যাওঁ। চব কি ধুনীয়া আহিছে কেমেৰাটো, চব আকাশখন চাওক কিমান ধুনীয়া লাগিছে নহয়নে? আচলতে মই যিটো ফিলিংছ পাইছিলোঁ সেইটো কেমেৰাই জাষ্টিফাই কৰিব পৰা নাই বাৰু। চাওক, বৰ্তমান সময়ত প্লাষ্টিক আৱৰ্জনা সাগৰত এটা বহুত ডাঙৰ সমস্যা হৈ পৰিছে। কাৰণ নদীৰ পাৰত আমি এনেকৈ পেলাই দিয়া বটলেই হওক বা প্লাষ্টিকবোৰ শেষত গৈ সাগৰত পৰেগৈ, যাৰ ফলত সাগৰত বহুতো জীৱ জন্তুৰ মৃত্যু ঘটা দেখা গৈছে। আৰু সেয়াই, আৰু এনেকৈ প্লাষ্টিকৰ পেকেটবোৰ য'তে ত'তে আচলতে পেলাব নালাগে, কাৰণ পচি নাযায় যিহেতু। আমাৰ এই পৃথিৱী নহয়নে? আৰু আমাৰ এই পৃথিৱী, আমি ইয়াত থাকোঁ, আৰু জীৱশ্ৰেষ্ঠ আমি মানুহ হৈ যদি আমি এনেকুৱা কাম কৰোঁ, তেনেহ'লে কি থাকিল আৰু বাকী মানুহৰ নামত।
হয় চ' ফ্ৰেণ্ডছ, আপোনালোকক যিটো কামৰ কথা কৈছিলোঁ মই, সেইটো কাম হৈছে মানে মই যিহেতু ছবি আঁকো, গতিকে মোৰ কামটো ছবি অঁকাই হ'ব। মই এতিয়া ছবি আঁকি আছোঁ, কিন্তু ক'ত আঁকি আছোঁ চাওক। আৰু মই বেক কেমেৰা কৰি দেখুৱাই আছোঁ ক'ত আঁকি আছোঁ। চাওক, ব্ৰহ্মপুত্ৰ বুকুৰ মই এই নাৱৰ ওপৰত ছবি আঁকি আছোঁ। আৰু তেতিয়ালৈকে মই এইখিনি কৰি লওঁ আৰু কমপ্লিট হ'লে আপোনালোকক দেখুৱাম। আৰু আজিৰ ভিডিঅ'টোত ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু ভিডিঅ'টো চাই যদি ভাল পালে কি কৰিব লাগে জানেই। গতিকে পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে টাটা, বাই বাই। ऐसी जीत अब चाहे जिंदगी, ऐसी जीत अब चाहे जिंदगी है।